জয়জিতৰ কথাৰে ডেনিছৰ সংগীত পৰিকল্পনাৰে ভৈৰৱৰ কণ্ঠত যা তা হচি। আচলতে হচি কি আকৌ ধৰিবই পৰা নাই। দিনত খেলে হোৱা দিছি, ৰাতি কাউৰীয়ে কা কা কৰছি, মন গেলিয়ে গৰ্ভৱতী হাতীক বোমা দি মাৰছি, কথা কোৱাৰ অধিকাৰ হৰে গেছি। মুঠতে যা তা হচি। অংকুত 42 নম্বৰ পোৱা ল'ৰাটোৱে আজি বিজনেছমেন হৈ ফৰ্চুনাৰ লৈ খুজছি, আৰু মই লেটাৰ মাৰ্ক পায়ো খুজি খাব লগা হৈছে। দুই এজনে সোধে কৰি আছা কি? মই কওঁ ঢোল বজে চলি আছোঁ দি। তিতেন আকৌ কৱে সেইটো জানো, কৰা কি? উত্তৰ দিয়াতকৈ মই ভাবোঁ শিলটো আনি মোৰ মূৰত মাৰি দি। বন্ধু ডেনিছ ভৈৰৱহঁতকো বোলে কৱে গান নাটক কৰা জানো, কিন্তু কাম কৰা কি? উত্তৰ কি দিম ভাবি ভাবি সিহঁতৰ এতিয়া প্ৰেছাৰ বাঢ়ছি। কাৰণ আজিৰ মানুহে বুজে কাম মানে কেৱল চৰকাৰী চাকৰি। মুঠতে যা তা হচি। মৰাজন মৰি গেছি, মাৰাই মাৰি পেলছি। আজিহে গম পালোঁ আজিকালি যাৰ যি মন তাকেই কৰিব ধৰছি। অধিকাৰ নিজেই নিজে বনাই লৈছে। সন্মান কি মানুহে পাহৰি গেছি, মানৱতা কমি গেছি। আমি কলি ক'ব দেহাত পগলা আছি, চাকৰি নাপাই হতাশাত ভুগছি। কিন্তু আচলতে ঢোল বজোৱা, নাটক গান ইগিলা কাম নহয় নেকি? কাৰ সময়ত ইণ্টাৰনেট বন্ধ হৈছে, কৰোণাৰ সময়ত কিন্তু আকৌ ইণ্টাৰনেটেই শিক্ষা জীয়াই ৰাখছি। মদ খাই ৰাস্তা ঘাটে পল্লি উঠে দিয়া মানুহ নাই, কিন্তু বৰ্তমান সময়ত দেশৰ অৰ্থনীতি মোদেই জীয়াই ৰাখছি ভাই। কৰোণাৰ সময়ত কিছুমানে নিয়ম মানা নাই, দেখলি এনেকুৱা লাগে যেন সিহঁতে কৰোণাৰ বিশেষজ্ঞ ভাই। ভাল কাম কৰ ভাই, নিজৰ মতে কৰ। জীৱনটোক ভাল কাম কৰি উপভোগ কৰ। ভাল কামত বাধা পাবি সদায়, য'ত বাধা তাত উন্নতি জানিবা সদায়। মাজে মাজে ভৈৰৱ, মই, ডেনিছ বহি আলোচনা কৰোঁ কি দিন কি হচি। ভৈৰৱ ডেনিছে একেমুখে কয় যা তা হচি। কি